সমূহ ভক্তপ্ৰাণ ৰাইজ তথা প্ৰভু আইসকল, প্ৰথমতে মই আপোনালোকক মোৰ ইউটিউব চেনেল লাইফ কেনট কাম টুৱাইছলৈ স্বাগতম জনাইছোঁ আৰু আজি সম্পূৰ্ণৰূপে আধ্যাত্মিক ভিডিঅ' এটা দেখুৱাব বিচাৰিছোঁ। আজি জুলাই মাহৰ প্ৰথমটো মঙলবাৰ আৰু আমাৰ সমগ্ৰ বিশ্বতে কৃষ্ণগুৰু ভকতসকলে মাহটোৰ প্ৰথম মঙলবাৰত আমাৰ এই নামঘৰ হওক বা কৃষ্ণগুৰু সেৱাশ্ৰম হওক, সকলোতে সন্ধিয়া 6 বজাৰ পৰা পুৱা 6 বজালৈ এক 12 ঘণ্টীয়া ক্ৰম হয়। মানে 12 ঘণ্টা আমি নামঘৰত এক নাম জপ কৰি থাকোঁ। সেয়েহে বহুদিনৰ মূৰত যিহেতু আমাৰ গৰম বন্ধ চলি আছে, সেয়েহে আজি ময়ো এই নামঘৰত আহি 12 ঘণ্টা ক্ৰম কৰিব বিচাৰিছোঁ। আপোনালোকক মোৰ লগতে অন্যান্য ভকতসকলে কেনেধৰণেনো নাম জপ কৰি আছে সেই সকলোবোৰ দেখুৱাম, আপোনালোকে চাই যাওকচোন। জয় কৃষ্ণগুৰু। এয়া আমাৰ ৰাতিৰ কৃষ্ণধামৰ দৃশ্য, আলোক সজ্জাৰে সুশোভিত হৈ আছে। আপোনালোকক অকণমান ইয়াৰ ক্লিপিংছ এটা দেখুৱাই দিছোঁ দেই, চাওক। আৰু নামঘৰটো কিমান ধুনীয়াকৈ সজাই পৰাই ৰাখিছে। বাহিৰৰ দৃশ্যও দেখুৱাই দিছোঁ নামঘৰৰ চাৰিওফালে, চাওকচোন। আমাৰ ভকতসকলে আহি ইতিমধ্যে নামঘৰত নাম জপ কৰিয়ে আছে। ময়ো যাম অলপ পিছতে, কিন্তু ইয়াৰ এটা ক্লিপিংছ আপোনালোকক দেখুৱাবলৈ বিচাৰিছোঁ। সেয়েহে চাওকচোন, কি ধুনীয়াকৈ আমাৰ নামঘৰটো সদায় সজাই পৰাই ৰাখে। দেখিলেই কি এক মনোমোহা দৃশ্য, দেখিছেনে? ইয়াৰ পাছতেই আপোনালোকক ৰান্ধনীশালৰ কিছু দৃশ্য দেখুৱাম ব'লকচোন। মই এতিয়া আমাৰ ৰান্ধনীশাললৈ আহিলোঁ। ইয়াতে আমাৰ কিছুসংখ্যক ভকতে, যিসকলে নাম জপত ব্যস্ত হৈ আছে, তেওঁলোকক এই সিদ্ধান্ন যোগাৰ দিবলৈ এয়া তেওঁলোকে কামত ব্যস্ত হৈ আছে। সকলোকে মুখখন অলপ দেখুৱাই দিছোঁ দেই। এইসকল আমাৰ শিৱসাগৰ চক্ৰৰ ভকত। আজি আমি শিৱসাগৰ চক্ৰৰ এই কৃষ্ণগুৰু সেৱাশ্ৰমতে 12 ঘণ্টীয়া নাম জপ কৰিম। সেয়েহে সকলোৰে মুখখন অলপ দেখাই দিছোঁ দেই, এনেকৈ ৰ'ব। ক'ব জয় কৃষ্ণগুৰু। খাদ্য সম্ভাৰসমূহ ইয়াতে ৰন্ধন কৰিছে। এই ভকতসকলকো অলপ দেখুৱাই দিছোঁ দেই, তেওঁলোকে ব্যস্ত হৈ আছে। যিহেতু আমাৰ নামঘৰত 12 ঘণ্টা ক্ৰম হ'ব, সেয়েহে তেওঁলোকৰ বাবে এই যা যোগাৰ। প্ৰভু আই সমস্ত এই নামঘৰৰে এই বাগিচাসমূহৰ এটা চিনেমেটিক ভিউ দিবলৈ বিচাৰিছোঁ, চাই যাবচোন। প্ৰভু আই সমস্ত, মই এতিয়া নিম্ন স্বৰত কথা ক'বলগীয়া হৈছে। অলপ পিছতে মই নামঘৰত আমাৰ যিসকল ভকত তথা আইসকলে নাম জপ কৰি আছে, মই তেওঁলোকৰ কেৱল ক্লিপিংছটোহে দেখুৱাম। মই তাত কথা নকওঁ, এতেকে আপোনালোকে অকল দৃশ্যসমূহে চাব পাব দেই। চাওক, ইয়াৰ ফুলনি বাগিচাখনো নিশাৰ আমাৰ সিংহদুৱাৰ কৃষ্ণগুৰু সেৱাশ্ৰম দেখুৱাই দিছোঁ। চাওক, সৌ আকাশত জোনবাই ওলাই আছে। চাওক, এয়াই হ'ল আমাৰ নিশাৰ
সিংহদুৱাৰ কৃষ্ণগুৰু সেৱাশ্ৰম শিৱসাগৰ। চাওক বলকচোন এতিয়া নামঘৰৰ ভিতৰ ভাগ দেখুৱাওঁ। জয় কৃষ্ণগুৰু। এতিয়া সময় প্ৰায় 1 বাজি গৈছে, দুপৰ নিশা। আমাৰ কৰ্মৰ আধা অংশ পাৰ হ'ল আৰু আধা অংশ আছে। সেয়েহে মোৰ সহযোগী ভকত এজনৰ লগত কিবা এটা খাবলৈ আহিলোঁ। ইয়াৰ পিছৰ সময়ছোৱা পাৰ কৰি আকৌ 6টা বজাতহে আমাৰ কৰ্ম শেষ হ'ব। আজি বহুদিনৰ মূৰত মই আজি 12 ঘণ্টা কৰ্ম কৰিব লৈছোঁ। বহুদিনৰ মূৰত এইসকলে লৈয়ে থাকে। সেয়েহে কি অভিজ্ঞতা মই পাইছোঁ আপোনালোকক মই ভাষাৰে বুজাব নোৱাৰোঁ। যিজনে এই কৰ্মভাগী কৰে তেওঁহে উপলব্ধি কৰিব পাৰে। যাওঁচোন কিবা এটা খাই পেলাই আকৌ কৰ্মত বাকী থকা সময়খিনি পাৰ কৰোঁ দেই। জয় কৃষ্ণ। এয়া চাওকচোন, এতিয়া এন্ধাৰ বিনাশী পোহৰে আৱৰি ধৰিছেহি লাহে লাহে, আৰু প্ৰায় 1 ঘণ্টামানৰ পিছতে আমাৰ ক্ৰমো শেষ হ'ব। চাওকচোন, ভিউৱাৰ্ছসকল, আৰু 2-এটা ক্লিপিংছৰ পিছতে মোৰ আজিৰ ভিডিঅ'টো শেষ হ'ব। আপোনালোকে এই ক্লিপিংছসমূহ চাই কেনে পাইছে? যদি ভাল পাইছে তেন্তে মোৰ ইউটিউব চেনেল লাইফ কেনট কাম টুৱাইছ ছাবস্ক্ৰাইব কৰি কমেণ্ট এটা কৰিবচোন আৰু শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ। অশেষ ধন্যবাদ। জয় কৃষ্ণগুৰু। আজি আমাৰ যোৱা নিশা প্ৰায় 6 বজাৰ পৰা যি 12 ঘণ্টীয়া ক্ৰম আছিলে, সেই 12 ঘণ্টীয়া ক্ৰমভাগী ইতিমধ্যে অন্ত পৰিল। ইয়াত উপস্থিত থকা ভকতসকলৰ বিষয়ে 2-এষাৰ কৈ দিব বিচাৰিছোঁ। এইজন হ'ল আমাৰ শিৱসাগৰ জিলাৰ আধ্যাত্মিক যুৱ সমাজৰ সভাপতি বুলবুল ভূঞা প্ৰভু, আৰু আমাৰ শিৱসাগৰৰে সাধাৰণ সম্পাদক আধ্যাত্মিক যুৱ সমাজৰ বিকাশ গোহাঁই প্ৰভু। এইসকলৰ নেতৃত্বত আৰু সমস্ত ভকতসকলৰ সহযোগিতাত আমি যোৱা নিশা প্ৰায় 6 বজাৰ পৰা এই ৰাতিপুৱা 6 বজালৈকে
আমাৰ গুৰু বাক্য অনুসৰি যি ক্ৰম আছিলে সেই ক্ৰমভাগী সুচাৰুৰূপে আমি পালন কৰিব পাৰিলোঁ। সেয়েহে মই সকলোকে অভিনন্দন জনাইছোঁ আৰু তেখেতসকলৰ ক্লিপিংছ এটা সকলোৰে আগত দাঙি ধৰিছোঁ দেই। চাওকচোন, এইসকল চাওক, এইসকলৰ লগতে আমিও 12 ঘণ্টা ক্ৰম কৰিলোঁ আৰু এই ক্ৰম কৰি থকাৰ অৱস্থাত বা সময়ছোৱাত কিছু দৃশ্য আপোনালোকক দেখুৱাব নোৱাৰিলোঁ। ইয়াৰ কাৰণ হ'ল কিয়নো ময়ো ক্ৰমত অংশগ্ৰহণ কৰিছিলোঁ, সেয়েহে নামঘৰৰ ভিতৰৰ কিছুমান দৃশ্য মই কৰিব নোৱাৰিলোঁ। এইখিনিকে কৈ মই আজিৰ এই ভিডিঅ'টো সমস্ত ভক্তপ্ৰাণ ৰাইজ তথা প্ৰভু আইসকললৈ আগবঢ়াই ইমানতে আমি হৰিধ্বনিৰে শেষ কৰিব বিচাৰিছোঁ। প্ৰভু আইসকল, জয় কৃষ্ণ গুৰু, জয় কৃষ্ণ গুৰু, জয় কৃষ্ণ গুৰু। অশেষ ধন্যবাদ।